Good morning সকলোকে স্বাগতম জনাইছো মোৰ পুনৰ অন্য এটি ভিডিঅলৈ আৰু মই আৰম্ভ কৰিছো আজি ভিডিঅটো মই কালি যে মই ৰীল বনাইছিলো ইয়াতে দেখিছেনে কিমান ধুনীয়া চাংঘৰ আৰু ইয়াতে বহি আছে ইয়াৰ পৰা আৰম্ভ কৰিছো আৰু এতিয়া এফালে অকনমান ফুৰিবলৈ যাওঁ ৰাস্তাৰ ফালে বহুত হুনকালে উঠিলো আজি বহুত ধুনীয়া একদম ধুনীয়া বতাহটো খাবলৈ কাৰণে উঠিলো আসলতে ইমান ধুনীয়া লাগিছে মই এনেকুৱা লাগিছে মই ঘৰে নে যাম নেকি আৰু দুদিনমান থাকি লম আৰু এনেকে লাগিছে একদম মুকলি লাগিছে এতিয়া এফালে এপাক ফুৰি আহো তাপা মাহী ঘৰটো মাটি আছে মাহী ৰিজৰ্টৰ ফালে এফালে তাতো যাবলৈ আছে আজি যাম আৰু গধূলিকে এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে জেগাটো চাংঘৰটো অকনমান দেখুৱাই দিছো দেই মই পুৰা দেখুৱাই দিছো কেনেকুৱা ধুনীয়াকে দেখাই দিছো দেই অকনমান জিৰণি ঘৰ দেখিছেনে এয়া দেখিছেনে এইফালে হাইৱেটো আছে দেই এইফালে তাৰ পিছত ইয়াত আছে চাংঘৰ ইমান ধুনীয়া বটা মাৰি থাকে নহয় ইয়াতে একদম বহি কিমান ভাল লাগে এতিয়া অকমান এইফালে খোজ কাঢ়িবলৈ আহিছো হুনকালে উঠিলো যে সেইকাৰণে খোজ কাঢ়ি লৈছো দাদাৰ ছোৱালী কিজনী আৰু তুইছা কেনেকৈ খেলি আছে আৰু এইফালে মাহীৰ ৰিজৰ্টটো আছে মাটি আছে বাৰু ভাত খাবলৈ আজি যাম বাৰু আমাৰ এফালৰ জেগাবোৰ ইমানেই ধুনীয়া নহয় ইমান থাকিবলৈ জেগা মানে আছে দেখি চাবলৈ জেগা আছে ইমান ধুনীয়া পৰিৱেশ মানে গাঁও যদিও মানে ইয়াত থাকি একো আমনি নালাগিব মানে খোজ কাঢ়িবলৈ বহুত ভাল ৰাতিপুৱা সময়ত গাড়ী কম থাকে সেইকাৰণে খোজ কাঢ়িবলৈ ভাল আৰু দলং পাৰ হোৱাৰ লগে লগে এফালে অৰুণাচললৈকে ইমান ধুনীয়া জেগা গাঁওবোৰ কিমান যে ধুনীয়া ইমান মানে মই ইয়াতে থাকি যাবলৈ মন যায় কেতিয়াবা ইমান ধুনীয়া পৰিৱেশ কি কম আৰু বাৰে সেইটোকে কৈ আছো আপোনালোকে ফুৰিবলৈ আহিব পাৰিব ইয়াতে ফটো মাৰিবলৈ একেবাৰে পিকনিক জেগা নিচিনাও হৈ যায় সব ইয়াতে আছে এফালে হাইৱেটো আছে ধেমাজি এফালে গুচি যায় বাৰু ধেমাজি ফালেও ধুনীয়া জেগা আছে কিন্তু মানে যেতিয়া বগীবিল দলং পাৰ হোৱাৰ লগে মানে সব মানে ফুৰা জেগা যতে ততে বহি আপুনি পিকনিক খাব পাৰিব এনেকুৱা মানে জেগাবোৰ আৰু এইফালে আমাৰ খেতিবোৰ আছে আৰু এইফালে আলিৰ ওচৰতে আৰু ধান চান ৰোৱাও হয় ভাল লাগে আৰু পতা মাৰে কিন্তু আজি ৰোৱা নহল আৰু কাৰণ বৰষুণ দিয়া নাই বৰষুণ দিলেহে ৰুব পাৰিম আৰু পানী মটৰ হেৰিটো নাই যে মেচিনটো নাই আৰু বৰষুণ খুব দিলেহে ৰুব পাৰিম আৰু মই আচলতে ৰুবৰ কাৰণে আহিছিলো কিন্তু মোৰ লাগটোৱে নাই নে কিয়ে নে এতিয়া বৰষুণ একদম বন্ধ হৈ গ'ল বৰষুণ দিলেহে ৰুব পাৰিম ন আৰু মোৰ লাগটো বেয়া চাগে মই বহুত দিন হ'ল ৰোৱা একো কৰা নাই পথাৰলৈ যোৱাই নাই 7 বছৰমান হ'ল নেকি ইমান ৰুবলৈ মন গৈ আছিলে আৰু ইয়া দেখিছেনে মহকেইটা এনেকৈ ৰাতিপুৱা এনেকৈ মহ চৰাবলৈ লৈ যায় কেনেকুৱা লাগিছে দেখিবলৈ ইমান ভাল লাগিছে নহয় জেগাটো আৰু ডাৱৰ আছে কিন্তু বৰষুণ দিয়া নাই আৰু ভিডিঅ'টো ইমানেই